রোল ক্যামেরা অ্যাকশন। এই তুহুন যে খালি পঢ়া বাদ দিংকে থাকা মই কিমান বছৰ পঢ়ছো জানা এই যে মাষ্টৰ চাকৰি পাইছো 25 বছৰ 25 মাহ 30 দিন 5 সেকেন্ড বহি পেলাই মই মাষ্টৰ চাকৰি পাইছো মোৰ আজি বয়স 145 বছৰ কিন্তু ইমান কষ্ট কৰি পেলাই মাষ্টৰ চাকৰি পাইছো আজি মাষ্টৰ চাকৰি পাবা মোৰ 200 বছৰ পাৰ হৈ গেল यही नहीं अभी और सुनिए কিন্তু মই ৰিটায়াৰ হোৱা নাই আৰু তহঁতক শিক্ষাৰ কাৰণে মই পঢ়ি আছো আৰু তহঁত এথানে খালি পঢ়া বাদ দিয়া দিনে ৰাতি কিতাপ ল'ব লাগে 24 ঘণ্টা 25 ঘণ্টাই কিতাপ ল'ব লাগে মই কিমান ঘণ্টা লৈ বুলি ভাবছো দেখোন মই ট্ৰেইনৰ আগে আগে পঢ়ি কিতাপ লৈছিলো আগতে লাইন নাছিল জন্তিপুৰৰ পাহাৰত কিতাপ লৈছিলো আৰু তুহুন এই লাইন থকাৰ পিছতো তুহুন কিতাপ ল'ব মনোযোগ নাই তহঁত খালি নপঢ়লে পইচাৰ ধান্দা পঢ়িম না আজি বাৰে তুহুন আজি বাৰে ভাল মানুহ হবিন নাই হয় যে ধন্যবাদ গেট আউট